ক'ত যাবা এতিয়া গাইজ কেছে হ আজি তাৰমানে এটা ঘৰত ব্লগ লৈ আহিছোঁ তাৰমানে আৰু আমি আজি তাৰমানে আমাৰ ঘৰত পুহিছে হাঁহ পুহিছে তাৰমানে একদম ডিমা চিমা কিনিব লগা নাই আৰু একদম হাঁহ চাহ পুহি থৈছে চাওক পৰহি আনিছে হাঁহ দুটা আনিছে আৰু এই চাওক বেৰ দিছোঁ একদম মুৰ্গীৰ বেৰ দিয়ে চাওক কি ধুনীয়াকৈ দিছোঁ আৰু এই গোটেই আমাৰ হ'ল হাঁহ এই দুটা চাওক ডিমা পাৰ আমাৰ ঘৰৰ বাহিৰৰ দৃশ্য তাৰমানে গাঁৱৰ দৃশ্য অলপ দেখাই আছোঁ কেনেকুৱা আমাৰ গাঁওখন চাওক এয়া চাওক বঢ়িয়া সেউজীয়া একদম চাওক এয়া চাওক সেই আগত এইটো ৰাস্তা হয় আমাৰ আৰু এইটো আমাৰ ঘৰ হয় এইটো আৰু মই এতিয়া ঘৰৰ বাহিৰত আছোঁ তাৰমানে আৰু যাম আৰু আগত চাব কেনে ক'ত যাবা এতিয়া হা ক'ত যাবা দোকানত যাবা নেকি দে মই দোকানত যোৱা নাই তাৰমানে আৰু 12টালৈকে কিন্তু তাৰমানে বন্ধ আছে 12টাৰ পিছত তাৰমানে খোলা দিব তাৰমানে মানুহ মৰিছে তাৰমানে দুমনিত এতিয়া 12টাৰ পিছত যাব লাগিব আৰু মই দোকান খুলিব যাম আপোনালোকে চাই থাকিব আৰু মই যাম আৰু এয়া চাওক আৰু গাইজ মই বাজা শিকি আছোঁ তাৰমানে এতিয়া বাজাই দেখুৱাম আপোনালোকক চাই থাকিব শিকি আছোঁ পাৰা নাই আৰু গাইজ চাওক মই ক'ত উঠিছোঁ একদম গছৰ ওপৰত উঠি ড্ৰোন শ্বট এটা দেখুৱাম তাৰমানে আপোনালোকক চাই থাকিব আৰু মোৰ ড্ৰোন শ্বটটো হৈ গ'ল গাইজ আৰু ইফালে অলপ দেখুৱাই দিছোঁ চাওক আজিৰ ভিডিঅ'টো আৰু নেক্সট এটা ভিডিঅ'ত লগ পাম আশা থাকিল বাই বাই গাইজ জয় অসম